আমি আজি গোট খাইছোঁ হয় এইটো এটা বহুত ভাল হেৰি হৈছে, ভাল এটা প্ৰচেছ হৈছে। সন্মুখত বিষ্ণু ৰাভা দিৱস আহি আছে 20 জুন তাৰিখত। হয় এতিয়াতো ক'বলৈ গ'লে এইবাৰতো আমি বিহু কৰিবই নোৱাৰিলোঁ। হয় আৰু এতিয়া সন্মুখত 20 জুন। 20 জুনটো আমি এনেদৰে পাতিব লাগিব আচলতে। সেইকাৰণে আমি আজি গোট খাইছোঁ। আৰু এই গোট খোৱাৰ কিন্তু এটা মহান উদ্দেশ্য আছে। সমগ্ৰ বিশ্বত এতিয়া কৰোণা ভাইৰাছে যিহেতু গ্ৰাস কৰিছে আৰু ইয়াৰ ভয়াৱহতা সকলোফালে বিয়পি পৰিছে, সেইকাৰণে আমি বিহুৰ দৰে 20 জুন তাৰিখটো এনেকুৱা আনুষ্ঠানিকভাৱে আমি নিশ্চয় কৰিব নোৱাৰিম। সেইকাৰণে এটা কিন্তু ভাল ক'বই লাগিব, এই যে তৰংগ গোষ্ঠী এটা খুব সুন্দৰ উদ্যোগ লৈছে। তুমি গুৰু কলাগুৰু নিশ্চয়। তুমি গুৰু কলাগুৰু নামৰ এটা তেওঁলোকে নামাকৰণ কৰি পেলাই এটা অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে। আৰু যিটো এতিয়াৰ পৰা তেওঁলোকে 20 জুন তাৰিখলৈকে এইটো অব্যাহত ৰাখিব। বিভিন্ন সংগীত শিল্পীসকলক বা আমাৰ বাদ্যযন্ত্ৰসকলক তেনেকুৱা প্ৰতিভা থকা ব্যক্তিসকলৰ লগত লৈ পেলাই তেওঁলোকে এই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটো এতিয়াৰ পৰা তেওঁলোকে এটা উদযাপনৰ আয়োজন কৰিছে। সেইটো নিশ্চয় ভাল বুলি ক'ব লাগিব। আৰু সেইকাৰণে আমি আজি গোট খাইছোঁ ইয়াতে। গোট খাইছোঁ যাতে তৰংগ গোষ্ঠীৰ মহান উদ্দেশ্যত আমি অকণমান সহায় কৰিব পাৰোঁ, নহয় জানো? কৰিব লাগিব। এতিয়া আমিতো আজি যথেষ্টখিনি গোট খাইছোঁ বুলি ক'ব লাগিব, নিৰ্দিষ্ট নিয়ম মানি পেলাই। মই যদি প্ৰথমতে নিশ্চয় তুমি চাগে সকলোকে ধৰিব পৰা নাই, মই এনেই চিনাকি কৰিলে ভাল লাগিব দেই। দিব্যজ্যোতি চুতীয়া। দিব্যজ্যোতি চুতীয়াক আচলতে নিশ্চয় অঞ্চলৰে নহয়, এতিয়া অসমৰ এটা চিনাকি নাম হৈছে। মই কেইবাবাৰো তেওঁক টিভি চেনেলৰ যোগেদি পাইছোঁ, বিভিন্ন সাক্ষাৎকাৰ তেওঁ হৈছে। বাদ্যযন্ত্ৰৰ লগতে তেওঁ বিভিন্ন প্ৰতিভাৰ এজন কলাৰ লগত জড়িত ব্যক্তি বুলি ক'ব লাগিব এতিয়া। আৰু বিজু দাস আছে দেই, এইটো নিশ্চয় ক'ব লাগিব। বিজু দাস আছে, তেওঁ এটা সময়ত 92, 93, 95, 96 এনেকুৱা সময়খিনি তেওঁ যদি কলেজীয়া জীৱনত আছিলে, সেইটো সময়ত মানে বিজু দাসক ঢকুৱাখানা অঞ্চলত, বিশেষকৈ মাজুলী, ধেমাজি, ঢকুৱাখানা, লখিমপুৰ এইখিনিৰ জেগাত বিজু দাসে বিভিন্ন মঞ্চত তেওঁ বজাইছিল। আৰু আজি তেনেকুৱা পুৰণা মানুহ পাই পেলাই ভাল লাগিছে। তাৰপিছত লগতে আমাৰ দুলুকিত আমাৰ বিপিন দাসো আছে। আৰু বিপিন দাস নিশ্চয় ক'ব লাগিব দেই। বিপিন দাসকো মই সেই সময়তে আমি পাইছোঁ, আমি একেলগে যিহেতু 92, 93, 95, 96 এনেকুৱা সময়খিনিত বিপিন দাসৰো মানে সেই সময়ত তেওঁ নিজেও সংগীতৰ লগত জড়িত, তেওঁ গায়, নাট্য প্ৰতিভা তেওঁ বিশেষ আছিলে আৰু খুব নাটক ধুনীয়া কৰিছিলে। তাৰপাছত আজি সহায়ৰ কাৰণে নুমল আছেহি আমাৰ মাজত। নুমলো মানে এটা সময়ত গীত গায় তেওঁ। স্কুলীয়া জীৱনত তেওঁ খুব ধুনীয়া গীত আমি শুনিছোঁ। পাছৰ সময়খিনি নাটকৰ লগত জড়িত, বিশেষ তৰংগ গোষ্ঠীৰ লগত নুমলৰ কিন্তু এটা ক'ব লাগিব, এটা ভাল সম্পৰ্ক আছে। খুব ধুনীয়া নাটকৰ লগত জড়িত থাকে। আৰু তেওঁ এই প্ৰতিভাটো আগুৱাই নিবলৈ যত্ন কৰাৰ উপৰিও অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত ল'ৰা ছোৱালীবিলাকক তেওঁ এই সম্পৰ্কত প্ৰশিক্ষণ দিয়াৰ সহযোগিতা কৰিছে। সেইকাৰণে ভাল লাগে। এতিয়া এটা কথা ক'বই লাগিব দেই, ৰেডিঅ' মানে আমি আগতে ৰেডিঅ' গীতসমূহ বেছি শুনো। আৰু ৰেডিঅ' গীতসমূহ শুনাৰ লগে লগেই মানে ৰেডিঅ' গীত এই অঞ্চলৰ ভিতৰত লিখা চবচে ফাৰ্ষ্ট আছিল বিভীষণ কামাত। সেইকাৰণে মই বিভীষণ কামাতক মাতিছোঁ, বেয়া হোৱা নাই, খুব ভাল হৈছে। বিভীষণ কামাত আমি আশা কৰিম বিভীষণ কামাত ডাঙৰীয়াই আমাৰ যিটো মানে তৰংগ গোষ্ঠীৰ যিটো উদ্দেশ্য, তুমি গুৰু কলাগুৰু, সেইটো ক্ষেত্ৰত মানে বিভীষণ কামানৰো অৰিহণা নিশ্চয় আমি আশা কৰিছোঁ, খুব ভাল অৰিহণা আশা কৰিছোঁ। আৰু যাতে বিষ্ণু ৰাভাৰ এই দিৱসটো আমি এনেদৰেই যিটো পৰিকল্পনা কৰিছে তৰংগ গোষ্ঠীয়ে, সেইটো যাতে সফল হোৱাৰ ক্ষেত্ৰত বিভীষণ কামাত ডাঙৰীয়াই এতিয়াৰ পৰা তেওঁ সহায় কৰি যায়, সেইটো আমি আশা কৰিছোঁ। তাৰপিছত মই ক'বলৈ পাই ভাল পাইছোঁ, গীটাৰত দীপাংকৰ পাইনেং আছে। দীপাংকৰ আমাতকৈ অকণমান যিহেতু সৰু হ'লেও দীপাংকৰ এটা সময়ত ঢকুৱাখানাত শিকিছিলে। সুন্দৰ দীপাংকৰ বহুত ষ্টেজত মই পাইছোঁ, তেওঁ খুব ভাল লাগিব। দীপাংকৰ খুব ভাল বজায় আৰু আমি আশা কৰিম ভৱিষ্যতে। আৰু মানে মই দেখিছোঁ ইয়াতে এজন তৰংগৰ মানে প্ৰতিনিধি, তৰংগৰ লগত খুব ভালকৈ মানে ৰিলেশ্যনশ্বিপ হৈ থকা ব্যক্তি
ৰাজীৱ দাক দেখিছোঁ ইয়াতে ভাল লাগিছে নিশ্চয় নিশ্চয় অহাৰ কাৰণে ভাল লাগিছে তৰংগ গোষ্ঠীৰ পৰা আছেই মানে নিশ্চয় 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 থকাৰ কাৰণে খুব ভাল পাইছোঁ এতিয়া আমি বেছি কথা আমি নাপাতো নিশ্চয় আমি গীতৰ মাজলৈ যাওঁ আমি উপহাৰ হিচাপে এটি গীত তৰংগৰ ফাললৈ আগবঢ়াই দিওঁ সেইটো খুব ভাল হ'ব ৰাভা দিৱসৰ কাৰণে আৰু আমি আশা কৰিম দেই আমি আশা কৰিম যে দৰ্শকসকলক আমি নিশ্চয় ক'ম বা আমাৰ এই তৰংগ গোষ্ঠীৰ প্ৰচেষ্টাত যিসকলে আমাক অনুপ্ৰাণিত কৰিছে বা অনুপ্ৰেৰণা যোগাইছে আৰু সকলো ৰাইজক আমি এটা কথা অনুৰোধ জনাম যে তৰংগ গোষ্ঠীৰ এই প্ৰচেষ্টাক আপোনালোকে আদৰণি জনাওক আগুৱাই লৈ যাওক বিশেষকৈ আগুৱাই লৈ যাওক ভৱিষ্যতৰ সময়খিনিত যাতে সুন্দৰভাৱে আৰু কৰি যাব পৰাকৈ তেওঁলোকে অনুপ্ৰেৰণা পায় জানো আৰু সকলো ৰাইজে সহানুভূতি দিব বুলি আমি আশা কৰোঁ আৰু আমি গীতলৈ যোৱাৰ আগত তৰংগ গোষ্ঠীৰ লগত জড়িত থকা সদায় সকলোটি মাননীয় বিষয়ববীয়াক তেখেতলোকে প্ৰচেষ্টা সফল কৰাৰ ক্ষেত্ৰত তেখেতলোকে যি উদ্যোগ লৈছে সেয়া সফল হওক বুলি আমি কামনা কৰোঁ আমি চাগে গীতটোলৈ গ'লেই ভাল হ'ব ঠিক আছে চবচে প্ৰথমতে ৰাভা সংগীত বুলি ক'লে মোৰ চবচে ভাল লগা গীতটো ৰাভা সংগীত সকলোবিলাক ভাল লাগে কিন্তু লগন উকলি গ'ল গীতটো কিয় জানো অলপ বেছি ভাল লাগে অলপ বেছি ভাল লাগে সেইকাৰণে এইটো গালে নিশ্চয় ভাল লাগিব নহয় জানো এইটোৱে আমি আৰম্ভ কৰোঁ নেকি লগন উকলি গ'ল ভাল লাগিব পুনৰ আমি সকলোৱে তৰংগ গোষ্ঠীৰ প্ৰচেষ্টালৈ আদৰণি জনাইছোঁ আৰু আমি লাহে লাহে গীতলৈ আগবাঢ়িছোঁ লগন উকলি গ'ল তেও যে নহ'ল কোৱা লগন উকলি গ'ল তেও যে নহ'ল কোৱা জোনালী নিশা মিছাতে গ'ল মোৰ কিমান গধূলি পুৱা তেও যে নহ'ল কোৱা লগন উকলি
মনৰ বাতৰিয়ানে মলয়াই কানে কানে মনৰ বাতৰিয়ানে নিখিলৰ সুৰে সুৰে হিয়ায়ো গান জোৰে শুনিছানে সেই পৰাণত তোলা হৃদয়ত ধোৱা ধান ভাল পোৱা সেউজে নহল ধোঁৱা লগনো ফুলি গ'ল সেউজে নহল ধোঁৱা লগনো ফুলি গ'ল সেউজে নহল ধোঁৱা